iPhone 7 only 5500 অনলি 5000ত আইফোন ফালে আইফোন 11 ৰ কন্ডিশন এটো অনলি 28000ত আৰু আইফোন 13 ৰখৰ পৰাই মানে টেপ পাইছে হে গাইস সবৰম টু মাই ইউটিউব চেনেল গন ব্লগছ আৰু মই বৰ্তমান আছো নলবাৰীত থকা পাৰফেক্ট গেজেটত মানে আমাৰ হিৰক ব্ৰেণ্ড দোকানত য'ত আপোনালোকে বহুত কম দামতে বহুত ধুনীয়া ফোন পাব আইফোনে হওক বা এন্ড্ৰইড ফোনে হওক আৰু এইফালে মানে হিৰক ব্ৰেণ্ড দোকানত মানে লাকি ড্ৰ চলি আছে মানে ইয়াৰ পৰা যোনে মানে মোবাইল নিব তো মোবাইল নিলে মানে মোবাইল ললে আপুনি পাৰচেজ কৰালে কুপন এটা পাব মই দেখাই দিছো মানে ধৰক কুপনৰ লাইন যে ধৰক তিনখন দোকানতে আছে সবতে বেলেগ 500 খন মান কুপন আছে তাৰ আপোনাৰ ফোর্থ আছে থার্ড আছে সেকেন্ড আছে ফার্স্ট আছে এই যিকোনো এটা টানি পেলাই ধৰক এই তোমাৰ টানি দিখালো আৰু আপোনাৰ যি পুৰস্কাৰ থাকে এইটো পাব মানে ফার্স্ট সেকেন্ড থার্ড ফোর্থ ওটা তো কৈছো আপোনাৰ ফোর্থ আছে ফোর্থৰ আপোনাৰ বটৰ হেডফোন আছে তো ফোর্থত মানে আপুনি বটৰ হেডফোন পাই যাব মানে আপুনি ইয়াৰ পৰা মানে এনা বেলেগ দোকানত ধৰক থাৰ্ড গলি থাকে পুৰস্কাৰ মানে মই ফোর্থ গলি যাতে আপুনি হেডফোন দা লৈ পায় আৰু কিবা নহয় কিবা এটা পাব অনলি মোবাইল বুলিয়ে নহয় এইফালে পুৰা মানে ল্যাপটপ আছে তাৰ পিছত টেব আছে আৰু DSLR আছে কিন্তু আমি মানে প্ৰথমতে মোবাইলৰ পৰা পুৰা আৰম্ভ কৰো ধৰা মই পিক্সেল 7 ৰাস্তাত তুমি দাও পিক্সেল 7 প্ৰিমিয়াম ধৰা গমে পায় তো প্ৰিমিয়াম নেক্সটো তোমাৰ অনলি পাই যাব 26000 গুগল পিক্সেল 7 গুগল পিক্সেল 7 দাম 60000 আছে উইথ বক্স আছে গুগল পিক্সেল 4 আছে 4 এ তোমাৰ পাই যাব অনলি 8000 অনলি 8000 গুগল পিক্সেল আৰু ক্যামেৰাটো মানে ইয়াৰ মজা একদম ক্যামেৰা ভালে হয় পিক্সেলৰ ক্যামেৰা কোৱা নালাগে আৰু একদম দেখা হৈছে একদম মজা ক্যামেৰা গতিখিনি মোবাইল তোমাক কভাৰ নকৰো অনলি প্ৰিমিয়াম যোনখিনি ধৰা আছে আৰু সিনেমা কভাৰ কৰিলে কাৰণ ভিডিও বহুত লম্বাই ৰাখি কাস্টমাৰ ৰখি আছে একদম কাস্টমাৰ এইফালে ৰখি আছে আৰু এইফালে বহুতখিনি ষ্টক আছে আপোনালোকে আহিলে পাই যাব ধুনীয়াকে আৰু আপোনাক মই ধৰক Samsung ৰ S23 Ultra আছে তো এইটো হ'ল Samsung S23 Ultra ইয়াৰ মানে জুম কেপাচিটিটো কবাই নালাগে মানে আৰু আপোনাৰ ওয়াৰেন্টি বাকি আছে তো ওয়াৰেন্টি আছে কেয়াৰ ওয়াৰেন্টি আছে 100 জুম হয় 100 জুম 70000 লেখা আছে মোৰ ভিডিও চাইলে অনলি 65000 তো 65000ত মানে আপোনালোকে পাই যাব এই S20 Ultra টো এগলা iQOO Z7 আছে এলা তোমাৰ 12000 টকাৰ পৰা ষ্টাৰ্টিং OnePlus 10 আছে 18000 পৰা ষ্টাৰ্টিং আৰু একদম কন্ডিশন চাবৰে একদম ব্র্যান্ড নিউ কন্ডিশন চাইলে ওপৰ প্লাষ্টিকে গুছাই দিছে একদম ব্র্যান্ড নিউ কন্ডিশন তো কিমান পাই যাব গিটা এটো তোমাৰ এটো 18000 আৰু 12000 টি ষ্টাৰ্টিং হৈ যায় কেতিয়াবা ধৰা 1000 টকা কেতিয়াবা ষ্টকত বাঢ়িও থাকে আৰু কেতিয়াবা 1000 টকা কমিও যায় এটো কন্ডিশনৰ ষ্টক লৈ ধৰা কন্ডিশন লৈ আহে আৰু বাকি মাত্ৰ আইফোন 13 আছে 13 তোমাৰ আজি ষ্টাৰ্টিং হৈ যাব অনলি 28000 পৰা অনলি 28000ত আৰু আইফোন 13 হয় আইফোন 13 তোমাৰ অনলি ষ্টাৰ্টিং হৈ যাব 28000 পৰা তো চাবৰে একদম ব্র্যান্ড নিউ হয় এটো কন্ডিশন বেটাৰি লাইলা তো এফালে ব্যাটারি আছে বারে 91% আছে 87% আছে এটো হইব অনলি 30500 উইথ বক্স আছে তো বহুত কমতে পাইছে আইফোন 13 অনলি 20000 পৰা ষ্টাৰ্টিং আইফোন 13 বাকি তোমাৰ ধৰা আইফোন 12 দেখি ৰাও 12 মোৰ লগত 8 পিস মান আছে এটা বৰ্তমান 3 পিস মান আছে 12 আৰু ষ্টক আহি আছে তো আইফোনত যদি 5G লম বুলি ভাবি আছে আইফালে আইফোন 12 পাল তোমাৰ 20 এটো পৰা 31 ভিতৰত আহিব ডিপেন্ড অন কন্ডিশন তো একদম কন্ডিশন চাই আহি যাব তো আপোনালোকে আইফোন 12 টো আৰু বহুত अवेलेबल আছে নে আছে আহি যাব ষ্টক আহি যাব নাই 12 মিনি আছে 12 মিনি তোমাৰ ধৰা 64 GB আহি যাব 21000 আৰু 120 যাব 23000 বাকি তোমাৰ আইফোন 11 দেখি ৰাও আইফোন 11 আছে XR আছে তো এইবিলাকত ব্যাটারি হেল কিমান মান আহি যাব ব্যাটারি হেল তোমাৰ ম্যাক্স টু ম্যাক্স 85 প্লাস এ পাবা 85 প্লাস পাব কাৰণ এগুলা অলপ আগৰ মডেল হয় 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 তোমাৰ ধৰা দেখি ৰাও তোমাৰ অনসলি ঠিক আছে এটো কি আছে একটো XR চাগে XR টুটন চাই লও টুইটন পুৰা অন আছে অৰিজিনাল ডিসপ্লে হয় ওয়ারেন্টি পাই যাবা ভাই কোনো ইস্যু নাই বুস্টিং ব্যাটারি কাম নকৰো আমি বাকি তোমাৰ 64 GB ভেৰিয়েন্ট হয় মই ব্যাটারিতে দেখা আছে তোমাক ব্যাটারি তোমাৰ চাইলা ইন্ডিয়ান মাল হয় ইয়ানে বাকি তোমাৰ ধৰা ব্যাটারিতে দেখা আছে ব্যাটারি চাইলা 85% ব্যাটারি হয় তো 85% ব্যাটারি আছে আইফোন XR ব্যাটারি হয় আইফোন XR তোমাৰ ধৰা 15000 ষ্টাৰ্টিং দিব তো 15000 পৰা পুৰা কন্ডিশন সবাৰে একদম মানে এটা ক্র্যাশও নাই এনেকুৱা কন্ডিশন তোমাৰ জিবি লৈ ধৰা 18000 পৰা 1000 পৰা যাব ডিপেন্ড অন কন্ডিশন আইফোন 11 কন্ডিশন দেখি তো এইফালে আইফোন 11 এর কন্ডিশন এটো তো একদম ক্র্যাশ নহয় কন্ডিশন একদম মজা আছে আৰু আইফোন 11 বাকি তোমাৰ ওপেন বক্সত কম দামত থাকি লাগলি 7500 টাকাটো আছে 10 মাহ ওয়ারেন্টি তো 10 মাহ ওয়ারেন্টি একদম ওপেন বক্স হয় তো এটো কিমান প্রাইস বলি বলে অনলি 7500 টাকা অনলি 7500 টাকা 7.5 ওপেন বক্স পুরা বাকি তোমাৰ ওপেন বক্সত লাগলি A14 5G আছে A14 5G এইগিটা মানে পুরা ওপেন বক্স হয় ওয়ারেন্টি পুরা পুরা মানে স্টার্টিং পাই যাব 10000 পৰা 10000 পৰা স্টার্টিং পাই যাব ওপেন বক্স মাল কোনো মানে ইউজ কৰা নাই আৰু এটো ওপেন বক্স 20 FPS 15000 টাকা পৰা স্টার্টিং পাই যাব তো অরিজিনাল ডিসপ্লে হয় কোন মেইনলি কন্ডিশন লো ধৰা কেতিয়াবা প্ৰাইস তো 1000 টাকা বাঢ়িব পাৰে কেতিয়াবা 1000 টাকা কমব পাৰে তো মেইনলি কন্ডিশন লো যায় আৰু বাকি তোমাক ধৰা কতখিনি দেখাটো সম্ভৱ নহব কাৰণ এগুলা তোমাক ধৰা এগুলা আছে Realme আছে এইবিলাক K20 Pro আছে Realme 11 Pro আছে এগুলা ধৰা বহুত দেখানে দেখিলে বহুত দাম পাই যাব ভিডিও
আৰু এইটো প্ৰাইচটো কৈ দিওঁ 9,500 লেখা আছে অনলি কৰি তোমাৰ ভিডিঅ' চালি 8,000 8,000ত পুৰা বহুতখিনিয়ে ডিছকাউণ্ট দি আছে তো আহি যাওক জল্দি জল্দি তোমাৰ কি বৈ চলি আছে giveaway চলি আছে। বাকী এইটো দেখি ৰাস্তা এবাৰে তোমাৰ ধৰা এইবিলাক কৈ থাকিলে বহুত দেৰি হৈ যাব হয়। এই ধৰা 6 মাহ ৱাৰেণ্টি থকা Redmi 11 Prime আৰু হৈ গৈছে 6,500 টকা এইবিলাক চাগে 4G ফোন হয় হয় এইবিলাক তো 6 মানৰ নেকি 4G ফোন হয় 4G ধৰা 4G max to max highest to 4G ফোনে চেলিং হয় হয়। 4G FZ তে বৰ্তমান আকৌ কোনো কৰা নাই হয়, হয়। max to max ধৰা 4G ফোন এইটো তোমাক 4,000 টকাৰ পৰা ষ্টক কৰি ফেলে 9,000 টকাৰ ভিতৰত পাই যাবা 4,000 বা 3,000 টকাৰ ষ্টাৰ্টিং কৰি 9,000 ভিতৰত পাই যাবা দোকানদাৰ আৰু বাকী তোমাৰ ধৰা বাকি অপেন বক্স লাগিলে এইগিলা আছে অপেন বক্স অপো আছে এই গোটেইবিলাক মানে অপেন বক্স হয় ব্ৰেণ্ড ৱাৰেণ্টি পাবা কোনো টেনশ্যন নাই আমাক তাক নাহিলেও কথা নাই ডাইৰেক্ট কিয়াৰত লৈ যাওঁ কোনো টেনশ্যন ল'ব নালাগে এতিয়া তোমাৰ 6GB RAM 128GB ষ্টৰেজটো পাই যাব অনলি তোমাৰ ভিডিঅ' চাইলে 6,300 টকাত আৰু তোমাৰ এই যোনটো 464 আছে তোমাৰ ভিডিঅ' চাইলে অনলি 5,800 টকা তো চাৱৰে 5,000 টকাতে মানে অপেন বক্স পাই আছে মানে ব্ৰেণ্ড ৱাৰেণ্টি ৰেমো এইবিলাক কম নহয় যে 5,800 টকাত বোলে 2GB RAM বা 3GB RAM 4GB RAM পাই আছে আপুনি অনলাইন দাম ধৰা 9,000 আছে তাৰ আৰু এটা আছে তোমাৰ 10,000 অপেন বক্সত ধৰা ইমান আৰু দামত পোৱা নাযায় অলপ ধৰা 60% দামত আহি যায় আৰু তেনেকুৱা বাকী এইফালে পুৰা টেপ আছে টেপৰ ষ্টক ধৰা তোমাৰ পইগলা টেপ 1500 1800 এনেকৈ আহি যায় তো একদম 1500ৰ পৰাই মানে টেপ পাইছে এইগিলা তোমাৰ 3500 তো এইবিলাক 3500 টেপ আছে আমাৰ লগত 5,000 টকাত পাই যাব তোমাক DSLR চাই দিয়া DSLR টো অফাৰত দি দিওঁ কিন্তু DSLR অনলি আহিব 8,000 তো অনলি 8,000ত পুৰা DSLR পাইছে সব ৰানিং কণ্ডিশ্যন হয় ফাংগাছ আছে অলপমান ছাৰ্ভিচিং কৰিলে ঠিক হৈ যাব বাকী আগৰ ফালে এইবিলাক হ'ল মানে লেপটপ আছে তো হিৰকদাৰ লেপটপ দেখে দিয়া লেপটপ তোমাৰ ধৰা মেট্ৰিক এক্সেল চিট পোৱা হ'লে তোমাৰ 6,700 পৰা ষ্টাৰ্টিং হৈ যায় মোৰ তাত বৰ্তমান 9,500 পৰা ষ্টাৰ্টিং আছে আৰু কণ্ডিশ্যন লৈ তোমাৰ ধৰা আপটো বৰ্তমান 30,000 মানৰ গেলি আছে আৰু i3 আছে i5 আছে তাৰপিছত তোমাৰ ক্লেৰিয়ন আছে নৰ্মেল কাবাক নৰ্মেল জৰে 9,500 পাই যাব কি হিৰক ভাই এই লোকেশ্যনটো মানে দোকানখনৰ লোকেশ্যনটো কৈ দিয়া নলবাৰী অমিয়াপুৰ বামুণ্ডী চক তোমাৰ ইয়াতে যদি হাজোখৰৰ পৰা আহে নাইৰা তেল দিব পাৰে লেফ্ট চাইডে নিউ শৰ্মা মাৰ্কেট বুলি কয় সোমাই পাৰফেক্ট গেজেটছ বা SB ৰাস্তা আমাৰ সব হয় আৰু তুমি নলবাৰী চাইডৰ পৰা আহিলে তোমাৰ বৰ্মন মটৰ্ছ পাৰ হৈ কেনে ৰাইট চাইড হয় নিউ শৰ্মা মাৰ্কেট তাতে আপোনাক পাৰফেক্ট গেজেটছ আপুনি গুগল মেপত চাৰ্চ কৰিলে পাই যাব পাৰফেক্ট গেজেটছ নলবাৰী মাৰিলে আপোনাক ডাইৰেকশ্যন আহিব বাকী টাইমিংটো কৈ দিয়া দোকানৰ টাইমিংটো ভাই দোকানৰ টাইমটো 11 AM খোলা যায় আৰু বাকি 8:30 PM বন্ধ থাকে বাকীটো ডেছক্ৰিপশ্যনততো সকলোখিনি দিয়া আছে কণ্টেক্ট নম্বৰ হওক তো সকলোখিনি দিয়া আছে তো ফোন মাৰিও কল কৰি পুৰা সুধিব পাৰে আপোনালোকে আৰু একদম ল' প্ৰাইজৰ মানে এণ্ড্ৰইড ফোনটো দেখুৱাই দিয়া আৰু আইফোন এটা দেখুৱাই দিয়া ল' প্ৰাইজ তোমাৰ আইফোন এটা ল' প্ৰাইজৰ আইফোন এটা তোমাৰ আইফোন 7 এটা দিল্লী যাও আইফোন 7 অনলি 5,500 অনলি 5,000ত আইফোন ল' প্ৰাইজত লাগিলে মই কালি দি দিম আপলোড এণ্ড্ৰইডত মানে আহি আছে কালি কম ৰেটৰ বৰ্তমান এণ্ড্ৰইড আউট অফ ষ্টক কালি সোমাই যাব মাল তো কালি মানে ষ্টকো আহিব আইফোন তো 7 দি দিছো অনলি 5,500 অনলি 5,500ত এইফালে আইফোন 7 পাই আছে আৰু একদম এণ্ড্ৰইডৰ ল' প্ৰাইচটো কৈ দিয়া এণ্ড্ৰইডৰ বৰ্তমান চবতকৈ কম দামী তোমাৰ ধৰা এণ্ড্ৰইডত মই তোমাক মোটামুটি কিবোৰ্ড আছে 4GB RAM 64GB ষ্টৰেজ 4,300 মানে তো 4,000 টকাত পাই যাব এইটো বৰ্তমান বাকী কালি তোমাৰ শিল্পেকো আহিব লাভাৰ কিবা ফোন আহিছে শিল্পেক 1 বছৰ ৱাৰেণ্টি 2,800 টকাৰ পৰা ষ্টাৰ্টিং অনলি 2800 বাকী আপোনালোকে আহিব পাৰে নলবাৰীত থকা পাৰফেক্ট গেজেটত য'ত বহুত ধুনীয়া ধুনীয়া ফোন বহুত কম দামতে পাই আছে তো গতিকে আহিব পাৰে লোকেশ্যনটো ডেছক্ৰিপশ্যনত দিয়া আছে